হাই গাইজ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ থালিখনত আছে এয়া হ'ল মটৰ, বুট আৰু আলু এনেকৈ কৰি মিক্স কৰি ঘুগুনি টাইপত বনাইছে। ইফালে লৈছোঁ 2 পিচ নেমু, এয়া পিঁয়াজ, এয়া হ'ল কণী পচ বনাই লৈছোঁ আৰু ইফালে আছে দালি। গতিকে আজিৰ থালিখন আৰম্ভ কৰোঁ। প্ৰথমতে ইয়াতে বিশেষ একো নাই আৰু আজি দালি, চব্জি, ভাত। ফাৰ্ষ্ট বাইট। মজা হৈছে। তেজপাত, দুপিচ নেমুৱে চেপি লৈছোঁ। গাইজ পষ্ট চাই লওক।